Hello friend, আৰু আজি আহিলো মানে কি অলপ খুনকালে অফিসৰ পৰা আহিলো সো ভাবিলো এনে অলপ এপাক ওলাই যাও আৰু ওচৰতে বলে এখন পাৰ্ক খুলিছে মানে আমাৰ গুৱাহাটীত সো হেতুকে আপোনালোককো দেখাও আৰু আমাৰ ইয়া টিকলি মাইনা মোৰ ধুনু হাই কৈ দিয়া ধুনু হাই আৰু তাইক এনে অলপমান আজি আপোনালোকৰ লগত ফাৰ্স্ট টাইম চিনাকি কৰি দিলো সো হেল্ল বন্ধুসকল ওয়েলকাম টু বেক মাই ইউটিউব চেনেল আশা কৰো সকলোৱে ভালে আছে আৰু যি সকলে প্ৰথমবাৰৰ বাবে মোৰ আজি ভিডিওটো চাইছে প্লিজ সাবস্ক্রাইব কৰি দিওক আৰু যি সকলে ইতিমধ্যে সাবস্ক্রাইব কৰিলে তেওঁলোকে লাইক কমেন্ট কৰি দিওক লগতে শেয়াৰ কৰক সো আজি ভিডিওটো স্টাৰ্ট কৰি দিও ফ্ৰেন্ডছ এতিয়া আমি ওলালো ইফালে আছে মানে সিহঁতে বেক সাইডে আছে সো মই লগাই লৈছো পুৰা আজি ভাবিছো অলপমান মটো ব্লগিং কৰো ফার্স্ট টাইম কবা গলে মটো ব্লগিং তো চাই থাকক ভিডিওটো আৰু এইফালে নতুন পুৰা নিয়ম অনুসৰি ডাবল হেলমেটৰ স্টাৰ্ট হৈ গৈছে আৰু ময়ো ভাবিছো আজি হেলমেট কিনো ঘৰৰ কাৰণে আৰু লগতে আমাৰ টিকলি ধুনুৰ কাৰণে তো প্ৰথমতে আমি এতিয়া হেলমেটটো কিনিম তাৰ পিছত যিটো প্লেস দেখাম যাম বুলি কৈছো মানে তাতে যাম আৰু এয়া লাগি গ'ল আমাৰ গুৱাহাটীৰ ট্ৰাফিক আচ্ছা ফ্ৰেন্ডছ এতিয়া আমি ভাবিলো কি অলপমান প্লেনত চেঞ্জ ভাবি আছিলো কি প্ৰথমতে হেলমেটটো লৈ লওঁ তাৰপিছত যাওঁ পাৰ্কখনলৈ কিন্তু পিছত ভাবিলো কি পাৰ্কত যিহেতু সোমাম তো আৰু হেলমেটকেইটা ক'ত ৰাখিম তো তাতকৈ আমি আগতে পাৰ্কত ফুৰি লওঁ তাৰপিছত হেলমেট কিনিম আৰু চিধা ঘৰত যাম আৰু ফ্ৰেন্ডছ আমি আহি পালো ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰ তো প্ৰথমতে আমি এতিয়া গাড়ীটো পাৰ্কিং কৰি লওঁ বন্ধুসকল আমি আহি গ'লো পুৰা পাই গ'লো এতিয়া ভিতৰত যাম তো চাই থাকক ভিডিঅ'টো কেৱল আপোনালোকে শেষলৈ ন ধুনু হাই কৈ দিয়া আকৌ এবাৰ আৰু এয়া চাওক কি ধুনীয়া পুৰা আমাৰ মানে কি যেটো এছামিজ কালচাৰেল যেটো ইয়াতে দেখুৱাইছে এয়া আৰু পুৰা ধুনীয়াকৈ মাছ মৰাৰ যিখিনি আমাৰ এছামিজ চেৰিত মাছ মৰাৰ তো কি ধুনীয়াকৈ এইখিনি দেখুৱাইছে পুৰা নাৱে সৈতে ধুনীয়াকৈ এয়া মজা লাগিছে ইয়াতে আহি মানে কি ধুনীয়া আৰু নতুন নতুন যিহেতু সো ধুনীয়াকৈ ৰাখিছে তো হোপ কি এনেকৈ ৰাখি মানুহখিনি লেতেৰা নকৰে আৰু গভৰ্ণমেণ্টৰ যিখিনি চাবলগীয়া সো সেইখিনি সেনেকৈ ৰাখে ভাল লাগিছে আহি পেলাই ধুনীয়া পাৰ্কখন আৰু লাইটিং বঢ়িয়া তো আপোনালোকে এবাৰ ভিজিট কৰক সো আৰু লোকেশ্যনটোতো মই দিয়ে দিম আপোনালোকে তলত পাই যাব লোকেশ্যনটো আৰু আছে অলপমান কিবা কিবি চাব সো আমি প্ৰথমতে সেইখিনি চাই লওঁ ব'লক আকৌ
আৰু ফ্ৰেণ্ডছ ইয়াতে মানে বহুত ধৰণৰ আৰ্ট কিবা কিবি তেনেকুৱা আছে আৰু এইবিলাক আৰ্টবিলাক ধুনীয়া লাগিছে এয়া কি ধুনীয়া আৰ্ট এইবিলাক চব দিয়া দেখাই দিয়াচোন এবাৰ পেইণ্টিংটো দেখাই দিয়া এবাৰ আৰু ইয়াৰ ওপৰৰ ডেক'ৰেশ্যনটো চব বন্ধুসকল কি ধুনীয়া বনাইছে পাৰ্কখনত গোটেইখিনি চালোঁ চ' এতিয়া আমি যাই আছোঁ বাহিৰত মানে হেলমেট ল'ব যাম চ' আপোনালোক কৈছিলে ত' এতিয়া প্ৰথমতে হেলমেট ল'ম তাৰপিছত আকৌ লগ পাম আপোনালোকক ত' ভাল লাগিছে বহুত ভাল লাগিলে পাৰ্কখনত আহি বেলেগ এনেকৈ হেৰি নাই বাট যিখিনি পাৰিছোঁ দেখাইছোঁ আপোনালোকক কেৱল আপোনালোকে ভিডিঅ'টো চাব আৰু লাইক কমেণ্ট কৰি দিব লগতে শ্বেয়াৰ কৰিব আৰু এবাৰ প্লিজ ভিজিট কৰক ইয়াতে ধুনীয়া বনাইছে এইখন যিটো হেৰিটেজ ব্ৰহ্মপুত্ৰ হেৰিটেজ চেণ্টাৰ চ' প্লিজ এতিয়া গৈ থাকোঁ বলক এতিয়া আমি তাৰ পৰা ওলাই গ'লোঁ চ' এতিয়া আমি ইয়াৰ পৰা আকৌ ওলাই যাই থাকোঁ আৰু বেছি দেৰি হ'লে মানে কৈ তাই ঠাণ্ডা লাগিলে অসুবিধা হ'ব ত' অলপ সোনকালে ওলাই দিলোঁ ধুনীয়া লাগিলে আহি পেলাই পাৰ্কখনত মানে ব্ৰহ্মপুত্ৰ হেৰিটেজ তাৰ পৰা আমি এতিয়া ডাইৰেক্ট যাম এটি ৰোডৰ চাওঁ ক'ত হেলমেট পাওঁ আৰু এতিয়া আপোনালোকক জনাই দিওঁ হেৰিটেজ মানে ব্ৰহ্মপুত্ৰ হেৰিটেজ চেণ্টাৰৰ প্ৰাইচ হৈছে মানে টিকেট প্ৰাইচ হৈছে পাৰ হেড 100 ফ্ৰেণ্ডছ এতিয়া এটা মানে কি হেলমেটৰ দোকান দেখা পাইছোঁ ত' তাতে প্ৰথমতে যাওঁ আৰু এতিয়া আমি খাম পিজ্জা সেইদিনা পিজ্জা চেলেঞ্জ কৰিলোঁ তাৰপিছত ঘৰত কৈ আছে পিজ্জা খাম চ' লৈ আহিলোঁ আজি তুমি কি খাবা পিজ্জা খাবা কিমানটা খাবা পিজ্জা নিদিয়ে তোমাক নিদিয়ে বোলে পিজ্জা নিদিয়ে অঁ পিজ্জা কি খাইছা তুমি পিজ্জা কি খাইছা আৰু বন্ধুসকল হৈ গ'ল আজি মানে কি প্ৰথমতে গ'লোঁ ব্ৰহ্মপুত্ৰ হেৰিটেজ চেণ্টাৰ বহুত ভাল লাগিল তাতে গৈ তাৰপিছত হেলমেট ল'ম বুলি ভাবিছিলোঁ কিন্তু কি হ'ল ৰেটটো অলপ বেছি কৈ আছে যিহেতু চ' ভাবিলোঁ কি ঠিক আছে অনলাইনে অৰ্ডাৰ কৰি দিম চ' আহি যাব
আৰু কাৰণ ইমানটো তেনেকৈ এতিয়া যোৱা নহয় আৰু বেছি দূৰত গ'লেতো কাৰতে যোৱা হয় সেইটো কাৰণে অনলাইন অৰ্ডাৰ কৰি দিম হৈ যাব তো এতিয়া আমি আহিছোঁ পিজ্জা খাব কাৰণ কোনে বোলে পিজ্জা খায় আৰু তো এতিয়া পিজ্জা খাই লওঁ আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে লাইক কমেণ্ট কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক তো লগ পাইছোঁ বেলেগ এটা ভিডিঅ'ত বাই বাই